तेरे सपनों की गलियों में you keep driving me so crazy दिल में पूरा तू है I keep praying all day all night long Hare Ram Hare Krishna Hare Ram 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 Krishna Hare Ram Hare Ram Hare Krishna चाहे जागा या सोया दीवानेपन में खोया दुनिया से अब क्या डरना Om zimam bing bing boo tum tum sastena se taat chimte chhati se Om zimam bing bing boo tum tum sastena se tum tum taar hai dili kaun kase 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 मैं की बत्तियां बुझा के बस ट्रिपल নমস্কাৰ বন্ধুসকল পুনৰ এটি ভিডিঅ' লৈ আহিলোঁ পাঠান বয়কাট কৰি থকা সেইসকলৰ কাৰণে প্ৰথমতে চাই কেনেকুৱা লাগিলে কিয় দিলোঁ ক্লিপটো আপোনালোকে নিশ্চয় গমে পাইছে বন্ধুসকল আপোনালোকে চাই আছে যাযাবৰ ভিউজ মই একচুৱেলি ভিডিঅ'টো নবনাম বুলি ভাবি বনাই পেলালোঁ আৰু মানে মনটো নৰলে যোৱাকালি ৰিলিজ হোৱা চিনেমাখন আৰু আজি এনেকুৱা ঢাকমাতা পাৰফৰ্মেঞ্চ হৈছে আৰু মানে দৰ্শক পাগলা হৈ যাব আপুনি আমাৰ অসমতে হওক চাহে বাহিৰতে হওক বন্ধুসকল মই ভিডিঅ'টো যে যিখিনি ডেন্স ক্লিপ দিলোঁ সেই ডেন্স ক্লিপখিনিত আপোনালোকে কি ধৰিব পাৰিলে বাৰু কিবা কালাৰ দেখা পাইছিলনে আৰু তাত কিন্তু কোনো আজিলৈকে বয়কাট কৰা শুনা নাপালোঁ লগতে এটা কথা কৈ থৈ দিছোঁ মই অক্ষয় কুমাৰ বহুত প্ৰেমিক হয় বাট অক্ষয় কুমাৰক মই ধৰা নাই কিন্তু কালাৰক লৈ কিনে কৈছিল যে তেতিয়া এই চিনেমাবিলাকতো যেতিয়া কালাৰ আহিছিল কোনো একো মাত নাছিল কিন্তু শ্বাহৰুখ খানকে কিয় টাৰ্গেট কৰি ল'লে শ্বাহৰুখ খানক টাৰ্গেট কৰি লোৱা কাৰণটো হৈ গ'ল তেওঁ মুছলমান কাৰণে যদি সেইটো ভাবি যদি বয়কাট কৰিছে তেতিয়াহ'লে আপোনালোকে বহুত ভুল কাম কৰিছে তেওঁ এজন ইণ্ডিয়ান হয় সৰ্বভাৰতীয় চিনেমা ইণ্ডাষ্ট্ৰীত তেওঁ বৃহৎ ডাঙৰ এজন চেলিব্ৰিটি হয় যাক আমি কিং বুলি কওঁ কিং খান প্ৰথমতে মই এটা বস্তু দেখাবলৈ লৈছোঁ আপোনাৰ ইণ্ডিয়ান নিউজত মানে আমাৰ ভাৰতৰ নিউজৰ এটা সৰু ক্লিপ আপোনালোকে চাই লওক পাঠান চিনেমা চাই আহি কি ক'লে मूवी से ज्यादा मजा जो अभी गाना बजा है ना उसमें आया भाई एकदम मठा एकदम गजब 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 पूरी स्टाइल कॉपी भी है मुझे लगता है सलमान खान की एंट्री सलमान खान की एंट्री एकदम टाइगर जिंदा है ना एकदम गजब और टाइगर जिंदा जब आज कितना नंबर मेरे तो 10 आएंगे 100 आप जोश देखिए पूछने की जरूरत ही नहीं है यहाँ पे लोगों से कि भाई क्या रहा फिल्म कैसी रही फिल्म आप ये जो लोग निकल रहे हैं ये बता देंगे फिल्म क्या रहा ये देखिए तो बाइकआउट करने वाले थे ना अब वो चने बेचेंगे शाहरुख खान ने तो नहीं बेचे अब वो बेचेंगे चने सुपर हिट শুনিছেনে যিসকলে বয়কাউট কৰিছিল শুনি লওক এই ডাঙৰ ধাব্বা পৰি গৈছে মুখত ধাব্বা ইহঁতো মনে যাই কিনে এতিয়া চিনেমাখন চাব ইমান ধুনীয়া এখন চিনেমা বয়কাউট কৰিছে বা এইটো পাৰ্চনেল এটেক কৰিছে কিন্তু দেই অৰিজিনেলি কালাৰক লৈ কিনে নহয় কালাৰক লৈ কিনে যদি হ'লে হয় আগৰ যিবিলাক চিনেমা চলিছিল কালাৰক লৈ তেতিয়াও বয়কাউট কৰিলে হয় বন্ধুসকল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো নতুনকৈ পাইছে তেনেহ'লে চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ মতামত মোক কমেণ্টত জনাবচোন শ্বাহৰুখ খানক বয়কাউট কৰা মানে কি বন্ধুসকল আমাৰ অসমো কোনো কাৰণত পিছ পৰি ৰখা নাই আৰু অসমৰ পৰা জোৰদাৰ ধমাকা ভিডিঅ' আহি আছে আৰু অসমৰ মানুহে ফালি চাবলৈ গৈছে এছ আৰ কে পাঠান গতিকে বলকীভাৱে অসমৰ মানে শ্বাহৰুখ খানক কেনেকৈ আকলি লয় এটা সৰু ক্লিপ আছে মই তাৰো ক্লিপ এটা দেখাই দিছোঁ প্ৰথমে বলক ভিডিঅ'টো চাই লওঁ খুব আচলতে ধুনীয়া মন্তব্য আপুনি কৰিছিলে যদি চিনেমাখন ভাল নালাগে আপুনি পইচা ঘূৰাই দিব এতিয়া কাৰণ ইয়াত বেয়া পোৱা একো কাৰণেই নাই একো ৰিজনে নাই মেম
কি কৈছিলে আপোনালোকে বেচৰম ৰং মেম তাত চবে ভালকে কৈছে মেম আপুনি ইভেন আপুনি জানে তাত কোনো ইণ্ডিকেট কৰি পেলাইতো মেম কোৱা নাই আপুনি নিজে কওক ভুল ভুলেতো আমি চবেই চাইছোঁ তাত অক্ষয় কুমাৰ কি পিন্ধি পেলাই আপোনাৰ গানটো গাইছে বা তাত ভিডিঅ'টোত আমি কি দেখিছোঁ সিওতো সেইটোৱে পিন্ধে তেতিয়া কিয় ওলোৱা নাই মেম এতিয়া ওলাল জাষ্ট এটা ৰিজন লাগে ন মেম বয়কট কৰিবলৈ তো আমি যদি চব ইণ্ডিয়ান চিনেমাটোক তেনেকৈ বয়কট কৰি থাকোঁ তো ইণ্ডিয়ান চিনেমাটো চলিব কেনেকৈ মেম ব্ৰহ্মাস্ত্ৰ চোৱা মোৰ একো ইণ্টেনশ্যন নাছিলে মেম তো মোৰ ব্ৰহ্মাস্ত্ৰ চোৱা এটাই ইণ্টেনশ্যন আছিলে যেতিয়া আমি আজিকালিতো আপুনি গম পায় ছ'চিয়েল মিডিয়াত পটককৈ লিক হৈ যায় যেতিয়া আমি গম পালোঁ যে তাত SRKৰ এটা স্মল চা কেমিঅ' আছে মেম তো মই সেইকাৰণেহে শ্ব' চাব গৈছিলোঁ অকল মই নহয় মেম মোৰ 20 ফ্ৰেণ্ডছ গৈছে তাত চাবলৈ আৰু অকল মোৰ জেগাত যদি 20টা গৈছে ভাবক গোটেই অসমত কিমানজন গৈছে ইণ্ডিয়াত কিমানজন গৈছে ভাবক ভাৰত কিমানজন গৈছে এডভান্স বুকিঙত আমি গম পাইছোঁৱেই ন মেম বলিউডৰ মুভি হৰ বাৰ মানে বাইকট কৰি ফ্লপ যাই আছে 10 crore ওপৰত কামাব নোৱাৰে আৰু পাঠানে এতিয়া মই যেনিবা কৈছোঁ বেয়া পালে পইচাটো মই দি দিম সেই বুলি জানি শুনি বেয়া পাইছোঁ বুলি ক'ব নোৱাৰে আৰু গম পাইছেনে মেম তাৰ ৰিজন লাগিব মেম আচলতে আপোনাৰ কনফিডেন্স লেভেল বুলি ক'ব লাগিব যে আপুনি কনফিডেন্স লেভেল হাই আগতেও মেম জিৰ' ফিল্মখন আপুনি চাই লওক ফেন ফিল্মখন চাওক ৰাৱণ ফিল্মখন মানুহে এতিয়া এপ্ৰিচিয়েট কৰিছে যেতিয়া আদি পুৰুষৰ ট্ৰেইলাৰটো বেয়া পাইছে তেতিয়া কৰা নাছিলে মেম তো মেম কয় জৱান চাম মেম লাগাতাৰ 10 দিন মই চিনেমা চাম প্ৰুফ চাব নাই মই চিনেমা হলতে চাম চাবই মেম বন্ধুসকল এয়া আছিল আমাৰ অসমৰ শ্বাহৰুখ প্ৰেমী অকল অসমতে নহয় সমগ্ৰ ভাৰততে শ্বাহৰুখ প্ৰেমী আছে বলিউডৰ কিং খান হয় বাদশ্বাহ হয় বন্ধুসকল মই এইটো ক'বলৈ গৈছোঁ যদি বয়কআউট কৰিছিল কোনো ৰিজন নোহোৱাকৈ কিয় বয়কআউট কৰিছিল কালাৰক লৈ কিনে বয়কআউট কৰে নেকি বাৰু গতিকে সেই বয়কআউট যিসকলে কৈছিল সেই বয়কআউট কৰাসকলেও যে মনে মনে চিনেমাখন চাবলৈ নাযাব তাৰ কোনো গেৰাণ্টি নাই এতিয়া মই সেই বয়কআউট কৰাসকলকো সুধিছোঁ আপোনালোকক কেনেকুৱা লাগিল 2 দিনত চিনেমাখনে যিটো টকা কামাইছে ন আপোনালোকে আচৰিত পাব বাহুবলী KGF নিচিনা বিগ বাজেটৰ চিনেমাই চেও পেলাই আগলৈ গুচি গৈছে পুষ্পাকো যে পিছ নেপেলাব তাৰ কোনো গেৰাণ্টি নাই যিটো দৌৰত যাই আছে যিটো দৰ্শক যিটো চিনেমাখনৰ প্ৰতি মানুহৰ যিটো আক্ৰহণ পাঠান গতিকে বৰ্তমান ভাৰতত পাঠানৰ জ্বৰ নহয় একচুৱেলি পাঠানৰ চিনেমা ফালি আছে গতিকে বয়কআউট গেং আপোনালোকে শুনি লওক আপোনালোকৰ বয়কআউটে একো কৰিব নোৱাৰে পাঠানৰ নুম এডালো হিলাব নোৱাৰে শাহरुख खान कहे ना एक छोटी सी हवा आएगा तो क्या होगा शाहरुख खान उड़ जाएगा क्या नहीं तो उड़ेगा ना एक हवा आता है खाली डूम ये जो उसको ही हिला के जाता है आदमी को उखाड़ के नहीं फेंक सकता है तो সেই শাহरुখ খানৰ ডায়লগটোৱে আজি প্ৰমাণ হ'বলৈ গৈ আছে বলক বন্ধুসকল আপোনালোকৰ মতামত মোক জনাব আৰু লগতে মই কৈ থৈ দিছোঁ সদায় কোৱাৰ দৰে হেণ্ডচাম নট মেটাৰ হাৰ্ট মেটাৰ জয় আই অসম